সেই সময়ৰ সৌভাগ্য দেখা যায় বা ফল পালে পৰৱৰ্তী সময়ত অসমৰ বাস্তৱ চিত্ৰ প্ৰতিটো দিশতে বাস্তৱ চিত্ৰ প্ৰকাশ পাইছে সেয়া বানপানীক লৈয়ে হওক বা কৰোণা ভাইৰাছতকৈ হওক বা কেতিয়াবা তেখেতে লাইফ ফাৰ্ষ্টটো হয়তো কামৰূপীয়া ছোৱালীজনীকো জোকাইছে কামৰূপীয়া ভাষাতে হওক বা অন্যান্য ভাষাতে হওক গীত ৰচনা কৰি যি জনপ্ৰিয়তা অৰ্জন কৰিছে তেখেতে দেহাজান ষ্টুডিঅ'ত গীত বাণীবদ্ধ কৰি অসমৰ ৰাইজলৈ আগুৱাই দি যি জনপ্ৰিয়তা আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে বা সেইমতে অসমীয়া ছবি জগততো বুলুফিন বা চাকিৰা আহিব বকুলৰ বিহুলৈ ইত্যাদি অসমীয়া কথাটোৱে গীত পৰিৱেশন কৰি এক নতুন ধাৰা সৃষ্টি কৰা জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভাৱে নাযাব গাম আৰু নাযাবতো গালে আপোনালোক নাথাকিব ইয়াত ঘৰলৈ যাব সেইটো অকণ পিছত গাম অকণমান লাহে লাহে গাম মানে আপোনালোকে কি কৈ আছে মই একো শুনা নাই কিন্তু কিবা যদি থাকে এজনকৈ ইয়াক আহি গ'লে হ'ল তেতিয়া মই গম পাই যাম এতিয়া কি কৈছে মই একো শুনা নাই প্লিজ আৰু কালি ক'ব কি যে মই এইটোকে ৰিকুৱেষ্ট কৰিছিলোঁ মোৰ কথা পাত্তাই নিদিলে এইটো গায়ক নেকি মোৰ শুনাই নাই গতিকে যদি কিবা কয় এই ওচৰলৈ আহি মোৰ মানুহ আছে হ'লে হ'ল একো শুনা নাই মই সেইটো ঠিক আছে দেহাচলৈ কিন্তু গাইছোঁ অ'কে ঠিক আছে আমি ঠিক আছে এবাৰ গাইছোঁ পিটি মাৰোনে এইটো গান গান আৰু এইটো নাগালে কি আপোনালোক মোক যাব দিব নেকি যাবলৈ নিদিয়ে মই গাম গোটেই অসমতে গাই আছোঁ ডেইলি প্ৰগ্ৰেম আমাৰ আৰু গোটেই সৰু ল'ৰা ছোৱালীখিনিৰ ওপৰলৈ উঠি আহে বাবা কি গাম মই পিটি মাৰো নিয়াটো সেইটো গাব লাগে গতিকে মই কিয় নাগাম গাম পৃথিবীর কেনিও না জানিব ধুলি কণা মই ধুলি কণা অ'কে কিন্তু মই এই গীতিৰ জৰিয়তে মই এখেতৰ জৰিয়তে মই এটা লাইন গাইছোঁ মই মৰিলেও দিন গ'লে ৰাতি হ'ব জোন বেলি ওলাই থাকিব যদিও কুমাৰ ভইচ মৰি যায় জোন বেলিয়ে সদায় ওলাই থাকিব অ'কে থেংক ইউ থেংক ইউ থেংক ইউ